নমস্কাৰ, স্বাগতম মায়াশ্ৰীজ কিচেনলৈ। আজি বৰ দৌৰাদৌৰিৰ কাৰণে আজি বিশ্বকৰ্মা তাতে ল'ৰাৰ স্কুল খোলা, টিফিনো দিব লাগে। সেই ভাবিছোঁ পনীৰ মাঞ্চুৰিয়ান বনাম। তাৰ বাবে মই বিন, গাজৰ আৰু এটুকুৰ বন্ধাকবি আছিল, তাকে কাটি ধুই লৈছোঁ আৰু অলপ সামগ্ৰী গোটাই লৈছোঁ। আৰু সেয়া হৈছে নহৰু কেইফুটামান মই আগ ধৰি তেলত দিম, মিঠাতেল ব্যৱহাৰ কৰোঁ। তাতে 2টা শুকান জলকীয়া আৰু তাত মই পাচলিখিনি দি লৰাম আৰু অকণমান সোৱাদৰ জোখাৰে নিমখ দিম। মই বেছি মছলাৰ প্ৰয়োগ নকৰোঁ, কাৰণ বেছি মছলাযুক্ত খাদ্য স্বাস্থ্যৰ বাবে হানিকাৰক। আৰু ঘৰতে বনোৱা কিছুমান মছলা অৱশ্যে আমাক লাগেও খাবলৈ, অৱশ্যে মই কিনা মছলাও প্ৰয়োগ কৰোঁ দেই, তেনেকুৱা নহয় যে নকৰোঁ। আৰু এতিয়া এটা পেষ্ট বনাওঁ, যিখিনিৰে মই পনীৰত কোটিং এটা দিম। সেয়া হৈছে ময়দা আৰু কৰ্ণফ্লাৱাৰো আজি মোৰ কম আছে। যি নহওক 4 ভাগ ময়দা যদি 1 ভাগ কৰ্ণফ্ল'ৰ, তেনেকৈ সেই অনুপাতত মই বনাম। অলপমান মছলাও দিম। আজি এটা মই নিজে ব্যৱহাৰ কৰা এটা টিপছো কওঁ, সেয়া হৈছে মই যেতিয়া মছলাৰ পেকেটবোৰ কিনোঁ, তেতিয়া নামবোৰ কাটি ট্ৰেন্সপাৰেণ্ট টেমাত এইদৰে ভৰাই ৰাখোঁ, যাতে পিছত গম পাওঁ কি মছলা কোনটো টেমাত আছে। অলপমান নিমখ দিম। আৰু এয়া হৈছে মানচাও চুপৰ 2টা পেকেট। সেয়া মই আজি বেলেগ মছলা মই নবনাওঁ বা বেলেগ গ্ৰেভিৰ কাৰণে, যেনেকৈ চয়া চচ, কৰ্ণফ্ল'ৰ এইবিলাক। আজি মই এয়াৰেই বনাম, তাৰ গ্ৰেভি। আৰু এয়া ল'ৰাই চাইকেল লৈ খেলিহে আছে, তাক ক'লোঁ ধু আজি বিশ্বকৰ্মা পূজা বুলি চাইকেলখন। আৰু এয়া পানী দিছোঁ, পানী কমকৈ একেবাৰতে নিদিব, কমকৈ দিব। আৰু চাৰিওফালে ময়দা সিঁচৰতি হৈছে। যি নহওক এতিয়া মই পেষ্টটো বনাম। বেছি পানী দিলেও ঢেংঢেঙীয়া হ'ব, কম দিলেও বেছি গোটা হ'ব, এটা হিচাপত ৰাখিব লাগে। আৰু এয়া মই পনীৰ উলিয়াই লৈছোঁ। পনীৰ মই এখন বিশেষ দোকানৰ পৰা আনো। সেই বিশেষ দোকানখন হৈছে মালিগাঁৱৰ পাণ্ডুৰ ফালে থকা অজাচক নামৰ দোকান। ইয়াৰ খাদ্য সামগ্ৰীবোৰ বৰ সোৱাদৰ। সেয়া হৈছে বিশেষকৈ পনীৰ আৰু ৰসগোল্লা। গুৱাহাটীৰ মানুহখিনিয়ে ট্ৰাই কৰিব পাৰে, বাহিৰৰ মানুহে কেতিয়াবা আহিলে লৈ যাব পাৰে। কিন্তু বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী এনেকৈ পোৱা যায়। কাৰ কেনেকুৱা ধৰণৰ বস্তু কোন ঠাইত পোৱা যায় জনাবচোন। আৰু যি নহওক মই পনীৰখিনি কাটি ল'লোঁ, তৰকাৰীখিনিও লৰাইছোঁ। আৰু পনীৰখিনি এইদৰে মই সানি ল'ম পেষ্টত, যাতে মই ভাজিব পাৰোঁ সুন্দৰভাৱে। কাৰণ মই আগতে কিছুমান কাম কৰিব পাহৰাৰ বাবে আকৌ কৰি আছোঁ। এয়া গাজৰ লৈছোঁ, ল'ৰাকো চালোঁ, সি দেখোন কৰাই নাই, ধোৱাই নাই চাইকেল। যি নহওক মই এতিয়া গাজৰখিনি চোচা হৈ গ'ল, দুটুকুৰমান সৰু টুকুৰা থাকি গৈছে, সেইখিনি মই খাম। আৰু এয়া খাইছোঁ, চাকম নিয়াম বহুত ভাল লাগে। যি নহওক তৰকাৰীখিনি আকৌ লৰাইছোঁ, অলপকৈ পানী দিছোঁ, কৈছোঁৱেই মই একেবাৰতে পানী নিদিব। এয়া মই পোলাও আগত ধৰিয়ে বনাই ৰাখিছিলোঁ। আৰু কিন্তু মই আগতে কিছুমান বস্তু দিব পাহৰিছিলোঁ। অৱশ্যে মই গাজৰ পিছতেই দিওঁ, চোচা গাজৰখিনি পিছত দিলে ভাল লাগে, আগতে দিলে গলি গৈ খাবলৈ বৰ বেয়া লাগে। কিন্তু মই কাজু কিচমিচ আগতে দিবলৈ পাহৰিলোঁ, সেইখিনি এতিয়া কৰিম। যি নহওক ল'ৰাই ধুইছে, চাইকেল সি ধুনীয়াকৈ ধুইছে, তাৰ চাইকেলখন পূজা বুলি। আৰু যিনিও হিজ মাষ্টাৰ্ছ ভইচ HMV কোম্পানীৰ ব্ৰেণ্ড এম্বেচাডৰ হৈ বহি আছে সেইফালে। মই এতিয়া ল'ৰাক চাই পেলাই নহৰু অলপমান সৰুকৈ কুটি পেলাই মাঞ্চুৰিয়ানত দিম। এই চাইনিজ ডিছত এইদৰে বিশেষকৈ মাঞ্চুৰিয়ানত নহৰু দিলে ভাল লাগে, এনেকৈ দিয়া যায়। আৰু মই তেল গৰমাইছোঁ, আকৌ লোহাৰ কেৰাহী এটা লৈ পেলাই। আৰু মই ল'ৰাক এবাৰ চাম, কাৰণ তেল গৰম হৈ থাকক। আৰু তাৰ কাৰণে মালাখিনি ৰাখিছিলোঁ প্লাষ্টিকৰ, কালিয়ে আনিছিলোঁ। সেয়া মই তাক সি যাতে গা ধুই উঠি চাইকেলত আৰিব পাৰে তেনেকৈ দিছোঁ। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল দেই। আৰু এয়া হৈছে অলপমান স্প্লিট কাজু, দুফালকৈ থকা কাজু আৰু কিচমিচ। এইখিনি মই ধুই লৈছোঁ, আগ ধৰি মই তিয়াই থোৱা নহ'ল, পাহৰিলোঁ। এতিয়া এইখিনি ভাজিছোঁ, এইখিনি মই দিম পোলাওখিনিত, যাতে খাবলৈ ভাল লাগে। আৰু যিখিনি থাকি যাব সেয়া মই কিচমিচতো দিম, কিচমিচত দিম মানে মাঞ্চুৰিয়ানত দিম। মাঞ্চুৰিয়ানত দিলেও কেতিয়াবা ভাল লাগে, মাজত মিঠা। অৱশ্যে মই বেছি চেনিৰ প্ৰয়োগ নকৰোঁ। চেনিৰ প্ৰয়োগ আজিকালি বহুতৰে ডায়েবেটিছ থাকে, ভালো নহয়। আৰু এতিয়া মই পনীৰখিনি ভাজিম আৰু পোলাওত দিম। এতিয়া মোৰ দেখিছে হাতখন ক'লা পৰি আছে। মোৰ আমলখি মুৰাব্বা বনাবলৈ 3 কেজি মই আমলখি ছাল গুচাইছিলোঁ। এয়া মই দিলোঁ মাঞ্চুৰিয়ানত পনীৰখিনি, আৰু পনীৰ মাঞ্চুৰিয়ান আমাৰ ৰেডি। আৰু ল'ৰাৰ বাবে বাঢ়িলোঁ। ল'ৰাই কৈছে খাবলৈ খুব সোৱাদ হৈছে, সি আকৌ ভিডিঅ'ত নোলায় দেই। এতিয়া মই তাৰ টিফিনো ৰেডি কৰিলোঁ। টিফিন ৰেডি কৰি চাৰিওফালে মই চব পাকঘৰটো চাফা কৰি পেলালোঁ। বনোৱাৰ পিছত মই এইদৰে চাফা কৰি পেলাওঁ গেছটো। আৰু এতিয়া মই আকৌ এবাৰ গা ধুই ল'ম মই, আৰু তাৰপিছত পূজা কৰিম। আৰু পূজা কৰিছোঁ, শুনিছোঁ অৱশ্যে তাল বজালেই গোঁসাই ঘৰত সেৱা এটা কৰিম মই ইয়াতে গোঁসাই ওচৰত, যাতে সকলোৰে ভাল হয়, সকলোৰে যান বাহন যন্ত্ৰ পাতি সকলো ভালে থাকে, সকলোৰে মংগল কৰক। আৰু এয়া প্ৰাগজ্যোতিষ চাহৰ অফিচতো মই এইদৰে চাকি বন্তি প্ৰসাদ আগবঢ়ালোঁ। আৰু সেন্দুৰৰ ফুট দিম ভগৱানৰ ফটোত, আৰু লগতে উৰুলিও দিছিলোঁ। কিন্তু ল'ৰাই ক'লে ফাষ্ট ফৰৱাৰ্ড ভিডিঅ' শুনিবলৈ বেয়া লাগিছে। তাৰ লগতে মই চাহ একেবাৰতো সেয়া জনাম, কাৰণ আজি ল'ৰাহঁত অহা নাই। মোৰ এই শ্বৰ্টকাট মাঞ্চুৰিয়ান ৰেচিপি কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব দেই। ল'ৰাও ৰেডি হৈ গ'ল, তাক বাই বাই দিছোঁ। চোৱাৰ বাবে ধন্যবাদ।